এতিয়া ফুৰিব গৈ আছো লাবুবুদৈ আমি এতিয়া ফুৰিব গৈ আছো এতিয়া ফুৰিব গৈ আছো এতিয়া সকলোৱে মিলি ফুৰিবলৈ কাৰণে গৈ আছো নগাঁৱলৈ আবিৰ্ভাৱ ক্ষেত্ৰলৈ আমি এতিয়া ভ্ৰমণ কৰি আছো এয়া ওলাইছো আৰু ঘৰৰ পৰা সুন্দৰকৈ যাতে গৈ পাওঁ বাকী গোটেইখিনি আপোনালোকক দেখাই থাকিম বহুত দিনৰ পৰাই ভাবি আছিলোঁ যাম বুলি আজি এতিয়া ওলাইছোঁ আৰু এতিয়াতো টাইম 12টাই বাজিলেগৈ এতিয়া চাওঁ কিমান টাইমত আমি গৈ কেনে পাওঁ মানে ওলাওঁতে মেলোঁতে অকণমান দেৰিয়ে হৈ গ'ল তাৰপিছতে এতিয়া গৈ আছোঁ আৰু ঘৰৰ পৰা একেবাৰে ধুনীয়াকৈ ওলাই লৈছোঁ এয়া আমাৰ এখেত পিছফালে কলিজা ভাইটি ভণ্টি আমি গোটেইখিনি মিলি এতিয়া গৈ আছোঁ সবে বেলেগ বেলেগ একদম পুরা গান লগায় লগা যে 1 ঘন্টাৰ হয় পুৰি ব্ৰিজ পালো আমি এইপিনে গুৱাহাটী এইফালে টাউন যাব ন নগাঁও টাউন ঘুচ গয়ে এইপিনেদি আমি সোমাই যাম এতিয়া আমি পথাৰত কিমান খেতি কৰিছে আৰু এইটো ৰাস্তাটো আমি গৈ আছো এতিয়া ধুনীয়াকে পাই গলো আৰু এয়া আমি গৈ আছো এয়া পালোৱে আৰু শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰত আহি পালো আমি এয়া কৃষ্ণ 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 আমাৰ জানে দেখি একদম পুৰা ফূৰ্তি পাই গৈছে কিমান যে মানুহ হৈছে আহি পালো আৰু দেই কৃষ্ণ কৃষ্ণ